সো হে গাইজ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আজি আকৌ আমি আসাম ইউটিউব কমিউনিটিৰ লগত জড়িত কেইটামান সৰু সৰু আপডেট লৈ আপোনালোকৰ মাজলৈ আহিছোঁ তো বলক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ সো হে গাইজ আজি আমাৰ ফাৰ্ষ্ট আপডেটটো হ'ল স্লেম বুক মুভিখনৰ ওপৰত এটা বহুতেই বেয়া খবৰ যে স্লেম বুক মুভিখন আৰু হলত নচলে কিন্তু কিয় তাৰ ওপৰত ৰিয়েক্ট কৰি এক্টৰ নিৰুপম শইকীয়াই ইমোশ্যনেল হৈ কিছু কথা কয় আহক আমি ভিডিঅ'টোৰ সৰু ক্লিপ এটা চাই লওঁ খুব বেয়া খবৰ আসলতে স্লেম বুক ছবিখন কাইলৈৰ পৰা আপোনালোকে ছবিগৃহ চাবলৈ আৰু নাপায় যিহেতুকে আমি বাণিজ্যিকভাৱে বৰ এটা ভাল স্থান সক্ষম কৰিব নোৱাৰিলোঁ সেইবাবে ছবিখন আঁতৰাই দিব লাগিব আৰু মই একচুৱেলি ধন্যবাদ জনাব খুজিছোঁ যোনকেইজন মানুহ মোৰ ছবিখন চাবলৈ ছবিগৃহলৈ আহিলে আৰু স্লেম বুক আচলতে মোৰ আৱেগ যিহেতু জীৱনৰ প্ৰথম ছবি আৰু 4 বছৰ আগত আমি এখন শ্বুটিং কৰা ছবি আৰু খুব বহুত কিছুমান স্মৃতি জড়িত হৈ আছে আৰু এই আৱেগ আচলতে সদায় আৱেগ হৈ থাকি যাব আৰু ৰঘুপতিয়ে খুব ধুনীয়া ব্যৱসায় কৰিছে আৰু সেই ৰঘুপতিয়ে আমাৰ অসমীয়া ছবি জগতৰ কাৰণে আচলতে বিৰাট এটা ভাল খবৰ যে ৰঘুপতিয়ে ইমান ভাল বাণিজ্যিকভাৱে হওক বা এখন ছবি হিচাপত হওক বহুত ভাল বিজনেছ কৰিলে বা ভাল সো হে গাইজ আজি আমাৰ নেক্সট আপডেটটো হ'ল বংকিম শইকীয়া আৰু ত্ৰিবেণী শইকীয়াৰ ওপৰত জনপ্ৰিয় অভিনেতা বা ইউটিউবাৰ বংকিম শইকীয়াই ক'লে তেওঁলোকৰ সম্পৰ্কৰ কথা কিয়নো বিবাহ বিচ্ছেদৰ সিদ্ধান্ত ল'ব লগা হ'ল তেওঁলোকে আহক আমি ভিডিঅ'ৰ সৰু ক্লিপ এটা চাই লওঁ নমস্কাৰ মই bonkim শইকীয়া আজি বহুত দিনৰ পৰা এইটো ভিডিঅ' বনাম বুলি মই বনাব পৰা নাছিলোঁ অলপ কামৰ ব্যস্ততাও আছিলে আৰু লগতে মই কনফিউজ হৈ আছিলোঁ যে এইটো ভিডিঅ' মই কেনেকৈ বনাম কি ক'ম মানুহে কেনেকৈ ৰিয়েক্ট কৰিব আৰু কাৰণ লগতে অলপ চেঞ্চিটিভ টপিকো হয় এইটো যোৱা বছৰে মই এটা ভিডিঅ' বনাইছিলোঁ এইটো টপিকৰ ওপৰত যিটো মানুহে অলপমান ভুলকৈ ল'লে বাৰু এতিয়া আহোঁ মেইন টপিকটোলৈ যোনটো হৈছে মোৰ ডিভোৰ্চ হৈছে নে নাই ইয়েছ মোৰ ডিভোৰ্চ হৈছে আৰু 1.5 বছৰ লাগিলে আমাৰ এই প্ৰচিডিউৰটো কমপ্লিট হ'বলৈ আৰু এই 10 বছৰ মোৰ কেনেকৈ গ'ল মই সেইটো একচুৱেলি মইহে জানো আৰু লগতে ছ'চিয়েল মিডিয়াই মোৰ লাইফত বহুত ডাঙৰ ইম্পেক্ট এটা পেলালে এইখিনি সময়তে লগতে মোৰ ফেমিলিকো আৰু বহুতে কুৱেশ্যন কৰি আছিলে যে কেনেকৈ হ'ল কি হ'ল ইমান আইডিয়েল কাপল আছিলে ভাল ভাল ভিডিঅ' পাইছিলোঁ প্ৰথম কথা মই ক'ব বিচাৰোঁ যে কোনেও ডিভোৰ্চ হ'ব বুলি বা ৰিলেশ্যনশ্বিপটো ব্ৰেক হ'ব বুলি কোনো ৰিলেশ্যনশ্বিপ নকৰে কোনো বিয়া নাপাতে তেনেকৈ ময়ো পাতিছিলোঁ কেতিয়াবা কি হয় দুজন ইণ্ডিভিজুৱেলে একেলগে এটা ৰাস্তাত একেলগে যাব নোৱাৰে বহুত বস্তু আহি যায় কম্পেটিবিলিটি ফেক্টৰ্ছ আহি যায় যে মই ভাল পোৱা বস্তু তেখেতে ভাল নাপাবও পাৰে বা তেখেতে ভাল পোৱা বস্তু মই ভাল নাপাবও পাৰোঁ আৰু সেইবাবে আমি দুয়োজনে একেলগে ডিচাইড কৰিলোঁ যে আমি দুয়োজনে বেলেগ বেলেগকৈ নিজৰ নিজৰ ৰাস্তাত আগবাঢ়ি যাম আৰু আমি মিউচুৱেলি ডিভোৰ্চ আমি লৈছোঁ মই এইটোৱে ক'ব বিচাৰোঁ যে তেওঁ জীৱনত আগবাঢ়ি যাওক যেনেকৈ মই এইটো ডিচিশ্যন লৈছোঁ যে মই কাৰণ মোৰ ফেমিলি মোৰ লগত জড়িত হৈ আছে মোৰ